হে গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। তো এটা মেমৰি ক্ৰিয়েট কৰিবৰ কাৰণে এটা স্পেচিয়েল ব্লগ বনাবৰ কাৰণে অলপ মেমৰি ক্ৰিয়েট কৰিম মই, সেইকাৰণে মানে হাতত ফোনটো উঠাই ল'লোঁ আজি। আৰু মেমৰি ক্ৰিয়েটৰ কাৰণে ভাল উপায় হ'ল ব্লগিং, যিহেতুকে মই ইউটিউব চেনেল কৰি আছোঁ, আপোনালোকে চবে গমে পায়। ভাবিলোঁ সেইকাৰণে সৰু সুৰাকৈ অলপ ব্লগিং এটাই বনাই দিওঁ। তো হাতত ফোনটো উঠাই ল'লোঁ এই ৰাতিখন হ'লেও। তো দেখাই আছোঁ আপোনালোকক। আৰু চাওক, এই মোকো মই বহি আছোঁ ইয়াতে, এইফালে মোৰ মোকো এটা পূৰা শুই আছে মোৰ লগত, ইয়াতে বহি আছে ধুনীয়াকৈ। তো ভাল খবৰ আহিছে, তো গতিকে যাওঁ। সেইকাৰণে ভিডিঅ'টো চাই থাকক আৰু খুব আশা কৰোঁ আপোনালোকে খুব ভাল পাব ভিডিঅ'টো। আৰু এইফালে আপোনালোকক কৈছিলোঁ যে আমাৰ মাংস বা কিবা বনালেই হ'ল, এইজন মোকো ইয়াত আহি গ'ল। অকণমান সময় মোৰ লগত বহিলেগৈ, আকৌ এইটো আহি গ'ল ইয়াতে। মোকো বেটা, মোকো এতিয়া মই খুব ধুনীয়াকৈ পেকিংটো আৰম্ভ কৰি দিওঁ। এতিয়া পেকিং কৰোঁ, তো চাই থাকক। মোৰ স্কুল বেগ, তো ইয়াতে মই লেপটপ ল'ম আৰু এখন দুখন কাপোৰ ল'ম। আৰু এইটো মানে ডাঙৰ বেগটো কাপোৰ ভৰাম ইয়াতে। তো এইখিনি কাপোৰ আৰু অলপ কিবা কিবি আছে। তো এইটো ব্লগিং ছেটআপ, এইটো ল'ব লাগিব লগত, সেইটো মেণ্ডেটৰী মেইন। তো চাই লওক, এইখিনি মই জাপি লওঁ ধুনীয়াকৈ। জাপি লৈ পেলাই ভাত খাব যাওঁ, দেখাই আছোঁ আপোনালোকক। পিছফালে একদম অৱস্থা বেয়া, বিচনাত এনেকৈ গোটেই কাপোৰখিনি জাপি লৈ এতিয়া বেগত ভৰাব আছে। তো এনেকুৱা লেতেৰা হৈ আছে। তো 1 2 3 আপোনালোকে খুব ধুনীয়াকৈ যাদুটো চালে, গমে পাইছে কি যাদু। আৰু এইটো যাদুটো চালে এতিয়া অৱস্থা বেয়া। এফালে মায়ে মাতি আছে, ভাত হৈ গ'ল আমাৰ। তো ভাতটো খাই লওঁ, দেখাই আছোঁ মই। এই মাংস বনালে, তো দেখাওঁ। খাই পেলাই আজি জলদিকৈ শুই যাম। এতিয়াতো আপোনাৰ 11টা বাজিবৰ হ'ল। তো সোনকালে উঠিব লাগিব, পুৱা 6টাত যাম। তো দেখাওঁ, গৈ পেলাই চিধা শুম আৰু একদম লগ পাই চাব লগক ৰাতিপুৱা। তো চাই থাকক কি খাই আছোঁ এতিয়া। চ' গাইছ, চাওঁ এইফালে মায়ে চিকেন ধুনীয়াকৈ বনালে, গ্ৰেভি টাইপ ধুনীয়া বনাইছে। কালাৰটো চাওক না ভাই চাহাব, কি ধুনীয়া কালাৰ। আৰু এইফালে মোৰ কাঁহীখন। তো খাওঁ, খাই পেলাই আপোনালোকক একদম পুৱা লগ পাই আছোঁ। তো গাইছ, সুন্দৰকৈ ভাত খালোঁ, তামোল খাই আছোঁ। তো আপোনালোকক কৈছোঁ ক'ৰবাত জেগালৈ যাম, মানে য'ত আছোঁ মই এখন মোৰ নিজৰ ঘৰ আৰু মোৰ ফাৰ্ষ্ট হোম, যিখন মোৰ ছেকেণ্ড হোম, তেওঁলোকে গৈ আছোঁ। কাৰণ মামাই খুব, হিমন্ত বিশ্ব শৰ্মা গমেই পাব লাগে মামা। তো মামাই খুব ধুনীয়া খবৰ এটা দিছে আৰু সেইকাৰণে হয়তো যাব লাগিব। পূৰা পেকিং চেকিং হৈ গৈছে এতিয়া। তো এতিয়া শুই যাওঁ আৰু 11:30 বাজিলে ধুনীয়াকৈ। আৰু মামাক থেংক ইউ আকৌ এবাৰ ইমান ধুনীয়া খবৰটো দিয়াৰ বাবে। তো যাওঁ এতিয়া, মানে শুব যাওঁ এতিয়া ধুনীয়াকৈ। আৰু পুৱা লগ পাই চাব লওক বঢ়িয়াকৈ। আৰু ফুল জাৰ্ণিটো আপোনালোকে মোৰ লগত এনজয় কৰক। তো গাইজ, গুড নাইট। গাইজ, গুড মৰ্ণিং। এতিয়া আপোনাৰ 6টা বাজি গ'ল, পূৰা 6টা বাজিছে। তো মই পূৰা ৰেডি যাবৰ কাৰণে ফ্ৰেছ হ'লোঁ, অকণমান কিবা খাই ল'লোঁ, মানে পুৱা নাখালে গেষ্টিক এটা আহে। তো এতিয়া আমাৰ দেউতাই মোক থ'ব যাব বাইহাটালৈকে। তো গৈ আছোঁ এতিয়া গাড়ীত, দেউতাৰ লগত যাম। তো গোটেই জাৰ্ণিটো আপোনালোকে এনজয় কৰক। তো গাইছ, এইফালে দেউতাই গাড়ীখন ওলালে বঢ়িয়াকৈ। এতিয়া মই বেগকেইটা ভিতৰত দি দিওঁ। তো যাওঁ আৰু আমি লাহে লাহে। বাই বাই, চেক মোকো, চেক। বাই বাই, বাই বাই, বাই বাই মোকো, বাই বাই, চেক, বাই বাই, যাওঁ দেই। আমি যাওঁ আৰু এই মই যাম কাৰণে মোকো পূৰা চিঞৰিছে পিছফালে, সিও যাব লাগে। তো তাক নিবলৈ দিগদাৰ হ'ব, অকণ বাইহাটালৈকে যাম যিহেতুকে। চ' যাওঁ আৰু জাৰ্ণিটো চাই থাকক আমাৰ লগতে। আমি প্ৰায় 10 কিলোমিটাৰমান আহিলোঁ এইখিনি। এতিয়া আমাৰ গাড়ীটো তেল ভৰাব লাগিব অকণমান। তো আগত তেল ডিপু আছে, NRL আছে। তো তাতে তেলটো ভৰাই লওঁ। আৰু বাইহাটালৈকে আৰু আছে 40 কিলোমিটাৰমান আছে, আৰু আধা ঘণ্টামান সময় লাগিব চাগে আমাৰ। তো 7:30, এতিয়া 6:30 বাজি গ'ল। তো 7:30 মানত চাগে পামগৈ আমি এইখিনি। ইফালে পাই গ'লোঁ NRL। ইয়াতে ধাবা এখন আছে খুব ধুনীয়া, খাবলৈ ভাল ইয়াতে। আৰু এতিয়া গাড়ীত তেল ভৰাই ল'ম আমি। ইফালে তেলত 2টা খুটিহে আছে মাত্ৰ। 500 টকাৰ তেল ভৰালোঁ আৰু চাওক, মাত্ৰ 5 লিটাৰ 5.11 মাত্ৰ 5 লিটাৰ। আগতেতো 6 লিটাৰমান আহিছিলে। তো এই আৰু এতিয়া অৱস্থা দেশৰ।
য'লৈকে গৈ আছোঁ তো সেই জেগাটো যাবৰ কাৰণে আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্ট এইফালে বৰপেটা নলবাৰী বঙাইগাঁও পাৰ হৈ যাব লাগিব, মানে 4খন ডিষ্ট্ৰিক্ট পাৰ হৈ যাব লাগিব। আৰু মই বাইহাটাত নমা কথা আছিলে, কিন্তু মোৰ যিজন মানে লগৰজন মানে মোৰ ৰুমমেটটো তাৰ এখন নলবাৰী গণেশ মন্দিৰত সি ৰখি আছে তাতে। আৰু বাইহাটাৰ পৰা গণেশ মন্দিৰ যিহেতু 20 মিনিট লাগে, গতিকে দেউতাই থ'ব আহিলে এইখিনি, আৰু ইয়াৰ পৰা বাছেৰে যাম আমি। তো সি ৰখি আছে আগত। এতিয়া নলবাৰী আমি পাম, গণেশ মন্দিৰ নলবাৰী পালোঁ অলৰেডি, গণেশ মন্দিৰ পাব হৈছোঁ এতিয়া, আৰু 3 মিনিটমান পাছত গণেশ মন্দিৰ পামগৈ। সি ৰখি আছে বুলি কৈছে তাতে। তো তাতে নামি বাছত যাম, আৰু বাছত গৈ থাকোঁতে কি কৰোঁ দেখাই আছোঁ বলক। তো গাইজ ফাইনেলি গণেশ মন্দিৰ ধুনীয়াকৈ পাই গ'লোঁ। ৰুমমেটজনে ৰখি আছে, সেইফালে সি ৰখি আছে সি, আৰু এতিয়া আমি গাড়ীৰ কাৰণে ৰখি আছোঁ। গাড়ী আহিলেই আমি ধুনীয়াকৈ গুচি যাম, বস্তু বাহানিখিনি বেগকেইটা ভৰাই দিম তাতে। তো গাড়ী আহক, দেখাই আছোঁ। তো গাইজ গাড়ী আহি পালে এইফালে, আৰু দাদাজনে বেগটো খুব ধুনীয়াকৈ ভৰাই, দাদা বেগটো ভৰাই দিয়ক। দাদা নেপেলাব লাহে লাহে। তো এইটো ভৰাই দিয়ক, আৰু আমি এতিয়া গাড়ীৰ ভিতৰত উঠিমগৈ, আৰু গোটেই জাৰ্ণিটো দেখাই আছোঁ আপোনালোকে আমাৰ লগত এনজয় কৰক। তো গাইজ আমি গাড়ীত মানুহ বহুত কম আছে, গমেই পাই আপোনালোকে ক'ভিড চিটুৱেশ্যন, আৰু SOP ওলাইছে কিবা কিবি। তো মানে 50% মানুহ নিছে, আৰু গৈ আছোঁ আৰু এনেকৈ। তো গাইজ গাড়ীত এনেকৈ জাৰ্ণি কৰি মজাই বেলেগ। তাতে যদি নিজৰ মনে মিলে মানুহজন থাকে, মোৰ ৰুমমেট চলাম, তো খুব ধুনীয়াকৈ এনজয় কৰি গৈ আছোঁ আমি এতিয়া। আমি বৰ্তমান বৰপেটা হাউলি পালোঁ আহি, এতিয়া আৰু অকণমান দূৰ বাকী আছে। তো তালৈকে যাম। খুব গৰম আৰু ভাগৰ লাগিছে জাৰ্ণিটোত, মানে একদম বহি অৱস্থা বেয়া হৈছে আমাৰ। তো আৰু গাড়ীখন বহুত ৰখি আহিলে, আজি 2 ঘণ্টামান লাগিলে, এনে আনদিনে 1 ঘণ্টামানতে পাওঁহি আমি এইখিনি। তো দেখাই আছোঁ বাহিৰৰ ফালে আপোনালোকক অকণমান চাওক। তো গাইজ গাড়ীখন ইয়াতে 15 মিনিটমান ৰখিলে, তো আপোনালোকক চাওক খুব জাম হৈ আছে এইফালে, আগফালে যোৱাই নাই গাড়ীখন এতিয়ালৈকে। চিমলাগুৰি পাই গ'লোঁ এতিয়া, চিমলাগুৰি পাই গ'লোঁ। বেগটো লৈ লওঁ। তো গাইজ আমি চিমলাগুৰি পাই গ'লোঁ এতিয়া। মই এইফালে ব'ল, এইটো এনেকৈ গুচি যাম। তো চাওঁ এতিয়া আমি বঙাইগাঁৱলৈকে যাব লাগিব ইয়াৰ পৰা। হয় চাহাব পাৰিবনে? পাম ৰোড গাইজ, এইফালে গাড়ী চাড়ী ৰখি আছে, পূৰা মানুহে মাতি আছে আমাক, আৰু যাব লাগে এতিয়া। ইয়াতে অলপ ফ্ৰেছ হৈ লওঁ। ক'ত যাব? বঙাইগাঁও যাব লাগে। তো গাইজ একেবাৰে গাড়ীকে উঠোঁ, আৰু বহুত ৰ'দ দি আছে, ভিডিঅ' নবনাওঁ ইয়াতে এইখিনিতে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো আমাৰ লগত। তো গাইজ আমি বঙাইগাঁৱলৈকে যোৱাৰ কথা আছিলে, কিন্তু আমি ডাইৰেক্ট কোকৰাঝাৰ বাছ পাই গ'লোঁ, আৰু কোকৰাঝাৰ বাছতে আমি 2জন উঠি ল'লোঁ। এতিয়া পূৰা ধুনীয়াকৈ গৈ আছোঁ কোকৰাঝাৰ, আৰু 1.5 ঘণ্টামান পাছত আমি কোকৰাঝাৰ পামগৈ। আৰু গোটেইখিনি বাটত দেখা পাম, খুব ধুনীয়া ধুনীয়া আপোনালোকে মানে নেচাৰ বিউটি দেখা পাব। তো ভিডিঅ'ত পাৰিলে কেপচাৰ কৰিব চেষ্টা কৰিম, আপোনালোকে এনজয় কৰি যাওক ভিডিঅ'টো। আমি কোকৰাঝাৰ মেইন টাউন পালোঁ। এইফালে বিশাল মেগা মাৰ্কেট আমাৰ হোষ্টেলৰ অকণমান ওচৰতে হয়, আৰু 2-3 মিনিট পিছত আমি ধুনীয়াকৈ হোষ্টেল পামগৈ। খুব ভাগৰ লাগি আহিছে, এতিয়া ৰেষ্ট ল'মগৈ হোষ্টেলত যায়, আৰু চাই থাকক আপোনালোকেও। তো গাইজ আমি আহিবলৈ বঢ়িয়াকৈ কোকৰাঝাৰ এতিয়া চাওক আপোনালোকে, আমি গৈ আছোঁ হোষ্টেললৈ, গ'লে গোটেই টাউনখন। কলেজখন গৈ আছে আগফালে আহি হোষ্টেল আহি পালোঁ। এইফালে বেগ, চিট বেগ, আৰু সি ট্ৰলি আনিছে আৰু বেগ আছে। তো হোষ্টেল যাওঁ এতিয়া, খানাটো খাম ধুনীয়াকৈ, ভোক লাগি আহিছে পূৰা, আৰু ৰুম চুম চাফা কৰিব দেখাই আছোঁ গোটেইখিনি আপোনালোকক।
তো গাইজ আমি এতিয়া ফাইনেলি হোষ্টেল পালোঁ আহি, আমাৰ ৰুমত পালোঁ আহি। তো এইফালে গা পা ধুলোঁ, গোটেই ৰুম চাফা কৰিলোঁ, অৱস্থা বেয়া আছে ৰুমত, ধূলি চুলি পৰি পেলাই। মানে বহুত দিনৰ পৰা বন্ধ হৈছিলোঁ ৰুমটো। তো এতিয়া ভাত পানী খাওঁগৈ, ভাত হৈছে, ভাতটো লৈ আহোঁ আৰু দেখাই আছোঁ। মানে খুব ভাগৰ লাগিছে আৰু এইফালে ভাত আনিব গ'লে, আৰু মই আমাৰ ৰুমটো দেখাই আছোঁ এবাৰ। তো চাওক এবাৰ আপোনালোকে। তো ভাত আনিব যাওঁ, দেন ভাত খাই পেলাই মই লগ পাই আছোঁ। চাওক এইফালে ৰুমটো, এখন 6 নম্বৰ বিচনা, এখন তাৰ টেবুল, এখন মোৰ বিচনা আৰু এখন মোৰ টেবুল। এতিয়া ভাত আনিব যাওঁ, এনেকৈ থোৱা আছে অলপ অলপ, আৰু ভাতটো লৈ আহোঁগৈ। খুব ভোক লাগিছে আৰু ভাগৰ লাগিছে, আৰু ভাতকেইটা খাই শুই যাম। তো আৰু অকণমান সময় ৰ'ব, তাৰ ভিডিঅ'টো যেন শেষ কৰি দিওঁ। লৈ আহিলোঁ এইফালে আলু আৰু বিন ভাজি, এইফালে জলকীয়া, দালি, ভাত। তো এতিয়া খাব লাগে, আৰু হোষ্টেলৰ খানা গমেই পায় আপোনালোকে চবে। তো খাওঁ এতিয়া। তো গাইজ আজি ভিডিঅ'টো বৰ একো নাছিলে, মানে মেমৰিজ এটা ক্ৰিয়েট কৰিবৰ কাৰণে বনালোঁ ভিডিঅ'টো। হোষ্টেল আহিলোঁ, মানে এনেই অহা যোৱা কৰি থাকোঁ, কিন্তু মানে কেনেকুৱা ভিডিঅ' বনাব হোৱা নাই। গতিকে পাছত চাব পাৰিম ভিডিঅ'টো কেতিয়াবা। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ, আৰু আপোনালোকেও চাব বুলি আশা কৰিছোঁ। ভালেই পাব, আপোনালোকে এনজয় কৰিব, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো টেক কেয়াৰ, বাই বাই এণ্ড লাভ ইউ অল।